এয়া থেকেৰা আৰু হালধি থেকেৰাটো পুৰি ল'লোঁ আৰু হালধিখিনি পিচি লৈ এয়া মাটিমাহ পিচিছোঁ লগতে আৰু এইখিনি বস্তু মিলাই মানুহে ৰাতিপুৱা গা ধুব লাগে স্কিনৰ বেমাৰ ভাল হয় বুলি কয় এয়া মিঠাতেল অকণমানো দিলোঁ এয়া সকলোলৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ আৰু আজি গৰু বিহু এতিয়া জলপান খাবলৈ লৈছোঁ এয়া জলপানখিনি যিখিনি যোগাৰ কৰিলোঁ তাকে দেখাই দিছোঁ আৰু খুন্দিবলৈ আছে মোৰ কিবা কিবি কৰিবলৈ আছেই আৰু এইবোৰ এখেতক দি আছোঁ আৰু আমি এতিয়া খাম আৰু তাকে আপোনালোকক দেখালোঁ আকৌ পঁইতা ভাত খাব লাগিব নহয় অকণমান দেৰি পিছত ভাল লাগিছে দেই আকৌ পিঠা এটা খাওঁ ঘিলা পিঠা কালি ৰাতিয়ে বনোৱা ভাল লাগিছে পিঠাটো এতিয়া আকৌ পঁইতা ভাত খাব লাগিব নহয় ঠিক আছে বাৰু দেখাই আছোঁ আপোনালোকক কি কি কৰি গৈ থাকিম এই আজি বিহু প্ৰথম দিনা এতিয়া কণী যুঁজ হৈছে তুমি জিকিলা ঠিক আছে এতিয়া মোৰ লগত পাপা হাঁহিব ৰ'বা বেলেগ এটা কৃষ্ণ মই যেন জিকিব লাগে ভাবিছোঁ গোটেই বছৰতে তেতিয়াহ'লে অলপ ভাল হ'ব ছোৱালীজনী জিকিলে আপোনালোকৰ চাওঁচোন এতিয়া বাজনী আহা বাজনী ভিডিঅ'টো লাভ ল'ব লাষ্ট গ'ল পাপা হাঁহিলে আমাৰ একেবাৰে আজি হাঁহিছে দেই আমি দুজনী জিকিলোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু এয়া আজি বিহুত পঁইতা ভাত খাবলৈ লৈছোঁ এয়া পঁইতা ভাত ৰেডি কৰিছোঁ আৰু পঁইতা ভাতৰ লগত যোগাৰ কৰিছোঁ এয়া বিলাহী কণী এফালে মই আজি কণী নাখাওঁ এয়া আমলেটো বাৰু বিলাহী দিলোঁ এফালে বেতগাজ দিলোঁ এয়া মিক্স চব্জি অকণমান এয়া তিতা কেৰেলা এয়া বেঙেনা ফ্ৰাই এয়া চালাড এয়া এইফালে পানী টেঙা এইখিনিয়ে যোগাৰ কৰিলোঁ আৰু আজি মাংস নাখাওঁ কাৰণে মাংস যোগাৰ কৰা নাই এতিয়া এখেতে খাই আছে এই খাওক দেই কেনেকুৱা লাগিছে ক'ব এইয়া ধুনুমুনু এইফালে খাচোন এই আমাৰ সৰু ছোৱালীজনীয়ে খাই আছে ডাঙৰজনীয়ে মই মোবাইলত ওলাবলৈ অকণমান অসুবিধা পায় এতিয়া মই খাওঁ আজি সোমবাৰ কাৰণে মই মানে অকণমান মাছ মাংসটো নাখাওঁৱে এই কণীও আজি নাই খোৱা আজিৰ দিনত বোলে তিতা কেৰেলা খাব লাগে বেতগাজ খাব লাগে সেইকাৰণে সেইবোৰ যোগাৰ কৰিছোঁ আৰু লোৱা বেতগাজ লোৱা এই তিতা এইখিনি লোৱাচোন এনেকুৱা লাগিছে খাই লওঁ বিট লোৱা বছৰেকৰ আজিৰ দিনত পঁইতা ভাত খালে গোটেই বছৰটোৱে বোলে গাটো ঠাণ্ডা হৈ থাকে সেইকাৰণে আমি খাওঁ এতিয়া আপোনালোকে খাই নাখায় জনাবচোন নোখোৱাখিনিহে ক'লোঁ কিন্তু কিছুমানে নাখায় মই গুৱাহাটী এগৰাকীলৈ ফোন কৰিছিলোঁ এইবোৰ মানে নকৰে
এইখিনি পানী টেঙা আজিৰ দিনত পানী টেঙাও খাব লাগে লাগে লোৱা খাই ভালেই লাগিছে আৰু এতিয়া জাক দিবগৈ লাগিব তাৰপিছতে ভিডিঅ'টো সামৰণি মাৰিব লাগিব আৰু এতিয়া মই ভাত খোৱাটো বাৰু সামৰণি মাৰিলোঁ আৰু এতিয়া খাই থাকোঁ আপোনালোকনো কিমান খোৱা দেখাই থাকে ঠিক আছে দিয়া সেয়া মানে এতিয়া গাঁৱৰ জেগাত হোৱাহেঁতেন তুংগুৰি চুংগুৰি থাকিলেহেঁতেন এতিয়া ইয়াত একো নাই আৰু এতিয়া কি কৰিম এতিয়া এইবোৰ মাখিলতি দীঘলতি নাই এইটো নিয়ম আৰু বিহুৰ নিয়ম ল'ৰা ছোৱালীবোৰে শিকক বুলিয়ে এইবোৰ কৰি আছোঁ আৰু নজনাবোৰে শিকিব আৰু আমাৰ মাহঁতি দেখাই থৈ গ'ল সেইকাৰণে এতিয়া আমি কৰিবলৈ জানিছোঁ আৰু আমি একোৱে নাজানো বুলি ক'ব পাৰি মানে যিকেইটা জানো আৰু তাকে কৰি আছোঁ আমি যদি এইখিনি কৰি নেদেখা নহয় ইহঁতি আৰুৱে নাজানিব আৰু নকৰিব জানে লাগিছে আজিকালি ল'ৰা ছোৱালী এনিটাইম মোবাইলতে পিটি বিজি হৈ থাকিব হয় নহয় কোৱাচোন খেতি ভাত খাবলৈকে পাহৰিব মোবাইল চাই থাকোঁতে ইমানতে ভিডিঅ'টি সামৰণি মাৰিলোঁ আৰু সকলোলৈ বিহু শুভেচ্ছা থাকিল আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট লিখিব ছাবস্ক্ৰাইব কৰিলে নতুন ভিডিঅ' দেখিবলৈ পাব আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল পুনৰ এদিন নতুন ভিডিঅ'লৈ আহি আছোঁ বাই